নমস্কাৰ মোৰ নতুন ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মোৰ এইটো নতুন ইউটিউব চেনেল হয়। মোৰ নাম সোণালী হেনচোৱা আৰু বৰ্তমান মই বহুত দিনৰ পৰাই ভাবি আছিলোঁ যে এটা ইউটিউব চেনেল খুলিম, কিন্তু হোৱাগৈ নাই। এইটো প্ৰব্লেমৰ মাজত হয়তো মানে কি ভাত বনাম, কেনেকৈ বনাম, সকলোখিনি ভাবি থাকোঁতে বহুত দিন পাৰ হৈ গ'ল, বছৰ পাৰ হৈ গ'ল। লাষ্টত আজি মই ভাবিলোঁ যে আজি চেনেলটো বনাওঁ আৰু চেনেলটো বনাবলৈ পাই অলপ নাৰ্ভাছো হৈছোঁ, কেনেকৈ বনাম। আশা কৰিছোঁ আপোনালোকেও মোক সহযোগ কৰিব। যদি কিবা ভুল হয় আপুনি মোক কমেণ্টত জনাব, তেতিয়া মই নিজে শুধৰাই ল'ব পাৰিম, আপোনালোকৰ পৰাও শিকিব পাৰিম বহুতো কথা। আৰু মই তেনেধৰণে একো নবনাওঁ, ডেইলি ৰুটিনত মই কি কৰোঁ বা মানে কিবা যদি ক'ৰবাত যাওঁ চাবলৈ, লগত মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু কিছুমান নতুন নতুন যদি কিবা কৰোঁ সেইখিনিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেধৰণে ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। আৰু এতিয়া আজি সপ্তমী হয় পূজাৰ, তো আজি মোৰ দাদা নবৌ আহিছে। মই কলকাতাত থাকোঁ এতিয়া বৰ্তমান, তো তেওঁলোককে আনিবলৈ যাম আজি। তেনেধৰণে দিনটো যাব, কেনেকৈ মই দিনটো এনজয় কৰিছোঁ, মোৰ টাইমটো কেনেকৈ স্পেণ্ড কৰিছোঁ আপোনাৰ সন্মুখৰ সৈতে আপোনালোকক শ্বেয়াৰ কৰিম মই। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। এয়াই আৰু মোৰ এইটো প্ৰথম ইণ্ট্ৰডাকশ্যন ভিডিঅ' হয় আৰু বেলেগ ক'বলৈ এতিয়া মানে মই দেখাম কেনেকৈ এতিয়া দিনটো স্পেণ্ড কৰিম, সকলোখিনি আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম। ধন্যবাদ। আহি আছোঁ, ওলাইছোঁ আৰু তেওঁলোক আহি পাবহি 12টা বজাত পাবহি। আমি ওলাই গৈছোঁ ইয়াৰ পৰা অলপ দূৰত ওলাই গৈছোঁ। এই আগত যে দেখি আছে, এতিয়া আমাৰ মানে ছাৰে এতিয়া ৰণবীৰ সিং তেওঁলোকৰ দীপিকা পাডুকন ৰখি আছে 10 টকা ল'বলৈ। এই যি ডিমাণ্ড 10 টকা নলয় ঠেহ পাতিছে। এতিয়া আমি গৈ আছোঁ VIP ৰোডৰ পৰা। এতিয়া আমি এয়াৰপৰ্টলৈ গৈ আছোঁ। দাদা নবৌ আহি পালেহি, তেওঁলোকক এতিয়া আমি আনিবলৈ যাব লাগিব। এতিয়া তাত সোমাবলৈ দিয়ে নে নিদিয়ে সেইটো কথা মানে আজিলৈকে গৈ পোৱা নাই এয়াৰপৰ্টলৈ, ফাৰ্ষ্ট যাম। তো চাব একদম ককাইকক আনিবলৈ কিমান জোৰত গৈছে, মানে একদম থাকিবই পৰা নাই। ভৰিটো এবেগেটৰ ঠাইত দুবেগেট গৈছেগৈ, মোক এৰি থৈ গৈছেগৈ, ক'বই পৰা নাই। পূৰা গৈছে মানে এৰি থৈ গৈছে মোক, দেখিছোঁ।
তেওঁলোকে অহালৈ ৱেইট কৰোঁ। ভিতৰত সোমাব নিদিয়ে ন? নিদিয়ে এতিয়া। আমাৰ এটা বহুত ভাল ছাৰপ্ৰাইজ এটা পালোঁ। তেওঁলোকে পিছফালৰ পৰা আহিলে, আমি যোনফালে ৰখি আছিলোঁ তাত, সেইকাৰণে আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ। এই আলহীৰ কাৰণে কিছুমান উপকৰণ বনাই আছোঁ। তেওঁলোকক খোৱা বোৱা এতিয়া যিহেতু ভাগৰত আহিছে, সকলো খোৱা বোৱা আজৰি কৰোঁ। আপোনালোকক ইমানতে সামৰণি মাৰিছোঁ। মোৰ ব্লগটি আজিলৈকে চাই থাকিব। থেংক ইউ।